Hello everyone, welcome to my YouTube channel. এইটো ভিডিঅ'ত অনুশীলনী 2.4ৰ প্ৰশ্নসমূহৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। চেনেলটো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা নটিফিকেশ্যন ঘণ্টাটো অন কৰি ৰাখিবা। কোৱেশ্চন নম্বৰ 1, পূৰণফল নিৰ্ণয় কৰা। অৰ্থাৎ এই দুটা পূৰণ কৰিলে যি পোৱা যাব সেইটোৱে পূৰণফল। তো আমি এই প্ৰশ্নটোৰ সমাধান দুটা পদ্ধতিত কৰিম। এতিয়া প্ৰথমে আছে 0.01, এইটো আমি এই দৰে লিখিব পাৰো, মানে দশমিকটো নিদিয়াকে এনেকে লিখিব পাৰো আৰু তাৰ তলত এটা 1 দিব লাগিব। দশমিকৰ পিছত কিমানটা সংখ্যা ডিজিট আছে? দশমিকৰ পিছত এটা দুটা অংক আছে, দুটা অংকৰ কাৰণে দুটা 0, অৰ্থাৎ 001/100। এতিয়া এই যে 1ৰ বাওফালে 0, এই 0 বিলাকৰ প্ৰয়োজন নাই, সেইকাৰণে এইটো নিদিলেও হ'ব। অৰ্থাৎ 1/100 ইনটু 5। আমি 5ৰ তলত একো নাই, কিন্তু অৰ্থাৎ 5 এইটো ওপৰত থকা সংখ্যা। এইটো আমি কি কৰিম, এই 5টো ওপৰৰ লগত ওপৰ পূৰণ যাব, অৰ্থাৎ 1 পূৰণ 5 5 হ'ব আৰু তলত 100। আকৌ এই 5ক 100 হৰণ কৰা একদম সহজ, তলত থাকিলে এইটো হৰণ কৰা বুজায়। এইটো একদম সহজভাৱে এই 5 লিখিব লাগিব। মনত ৰাখিবা, হৰণ হলে দশমিক বাওফালে যায়। এতিয়া 5ৰ দশমিক নাই মানে এইটো ইয়াত আছে, ইয়াৰ পৰা কি বাওফালে যাব। কিমান বাওফালে? 1ৰ লগত কিমানটা 0 আছে? দুটা 0, গতিকে 2 অংক বাওফালে, অৰ্থাৎ ইয়াৰ পৰা 2 অংক, অৰ্থাৎ 1 2 ইয়াতে যাব। এইটো 0.05। আমি এনেকে ডাইৰেক্টলি কৈছোঁ, যদি আমি হৰণ কৰোঁ 100ৰে 5ক হৰণ যাব, তো 5ক হৰণ কৰিব লাগিব। 5ক হৰণ নাযায় কাৰণ ইয়াতে 3টা অংক আছে, সেইকাৰণে আমি দশমিক দিব লাগিব। দশমিক দিলে এটা শূন্য লিখিব পাৰি। তাৰপিছতো ইয়াতে দুটা অংক, এইটো সৰু হৈ যায়, আৰু এটা 0 লাগিব। দশমিক দিতো এটা 0 লিখিছোৱে, আৰু যদি 0 লাগে ওপৰত এটা যিমানটা 0 দিব পৰা যাব তলত লিখিব পৰা যাব। এতিয়া 500 হৈছে, এইটো 100 5 দি যাব, 105 গুণ 500 হ'ব। তো আমি কি পালো? 0.05, এইটোৱে পালো। এইটো আৰু এটা পদ্ধতিত কৰি দেখুৱাব পাৰো, 0.01 ইনটু 5। এইটো আমি ডাইৰেক্টলি পূৰণ কৰিব পাৰো। কেনেকৈ চাই লোৱা, ইয়াতে কি আছে? 0.01। এই বাওফালে শূন্যবিলাক নিলিখো, কি আছে? 1 ইনটু 5। 1ৰ লগত 5 পূৰণ কৰিলে 5 হ'ব। এতিয়া মন কৰা, এই যে 1 সংখ্যাটো আছে, একচুৱেলি এইটো কি, এইটোৰ কিমান ঘৰ বাওফালে দশমিক আছে আমি গণিব লাগিব। 1 2 অংক বাওফালে দশমিক আছে, ইয়াততো দশমিক নাই। 2 অংক বাওফালে যদি দশমিক আছে, তো আমি পূৰণফলটোতো 5 হয়। এতিয়া মন কৰা, এই সংখ্যাটোৰ 2 অংক বাওফালে আমি দশমিক দিব লাগিব। এইটো দশমিক 2 অংক বাওফালে, মানে এটা দুটা অংক নাই, আমি 0 দিম, অৰ্থাৎ 1 2 ইয়াতে দশমিক দিব লাগিব। আমি পালো 0.05। 2 নম্বৰ প্ৰশ্ন, তো 6 ইনটু 2.7। আমি যদি ইয়াৰ দশমিক গুচাই দিওঁ, আমি ইয়াতে দশমিক নোহোৱাকে যি আছে এইটো লিখি দিওঁ, নিদিয়াকে দশমিক নিদিয়াকে 27। তলত এটা 1 দিব লাগিব, আৰু দশমিকৰ পিছত কিমানটা অংক আছে? এটা অংক, গতিকে এটা 0 দিব লাগিব, অৰ্থাৎ 27/10, আৰু এইটো একে। এতিয়া আমি কি কৰিম, যে 27ৰ লগত 6 পূৰণ কৰিব লাগিব, আৰু তলত তো অকল 10 থাকিব। 6 ইনটু 27 কিমান হ'ব? 6 7 গুণ 42ৰ 2 হাতত 4 থাকিব, 6 2 গুণ 12 আৰু 4 16, অৰ্থাৎ 162/10। এতিয়া 162 তলত ডিভাইডেড বাই 10, অৰ্থাৎ 10ৰে যদি হৰণ কৰোঁ, 10ৰ লগত এটা 0 আছে, তো এই অংকটোৰ সোঁফালৰ পৰা 1 ঘৰ বাওফালে দশমিক হ'ব, যিহেতু এটা 0 আছে, দশমিকটো ইয়াতে হ'ব। 16.2। কোৱেশ্চন নম্বৰ 3, আমি এইটো দুটা পদ্ধতিত কৰিম। তো আমি প্ৰথমে ইয়াৰ দশমিকটো গুচাই দিম। দশমিক গুচালে এইটো হ'ব 389। এতিয়া তলত 1 দিয়াৰ পিছত আমি চাব লাগিব, তো দশমিকৰ পিছত কিমানটা অংক আছে? এটা দুটা অংক, গতিকে আমি ইয়াতে দুটা শূন্য দিম, আৰু পূৰণ
4 তো 4ৰ তলত একো নাই মানে 1 আছে আমি এনেকেও দিব পাৰো তো ওপৰত তলত আছে 100 into 1 100 হ'ব আৰু 389 into 4 এটো পূৰণ কৰিলে হ'ব 4 9 গুণ 37 6 7 3 4 8 32 7 3 35 5 আৰু 3 4 3 12 15 1556 এতিয়া এইটো আকৌ আমি যদি 100 ৰে হৰণ কৰো আমি কি পাম চাই লোৱা এটোৰ দশমিক দিয়া নাই অৰ্থাৎ এটো হোফালে আছে এতিয়া আমি যদি 100 ৰে হৰণ কৰি 100ত কিমানটা 0 আছে দুটা 0 অৰ্থাৎ দশমিকটো দুই অংক বাওফালে আহিব 1 2 ইয়াতে আহিব এটো উত্তৰ আকৌ যদি তোমালোকে ভাবা যে হৰণ কৰি দেখুৱাবা যে সাপোজ 100 ৰে হৰণ হ'ব 1556 ইয়াতে 1 2 3 অংক আছে আমি এটা তিনিটা লব লাগিব তিনিটা হয় এই তিনিটা যদি লও 155 আছে এটো 1 দি যাব 101 গুণ 100 বি কৰিলে 5 5 ইয়াতে হ'ব 6 এতিয়া 5 বাৰ যাব 5 100 5 100 গুণ 500 বি কৰিলে 6 এটো 5 এতিয়া আৰু তো ওপৰৰ পৰা সংখ্যা নমাব পৰা নাই গতিকে নাম অংকই নাই তেতিয়াহলে আমি কি কৰিম দশমিক দিম দশমিক দিলে আমি এটা শূন্য লিখিব পাৰিম এতিয়া এটো 560 আছে 100 আকৌ এটো 5 বাৰ যাব 100 লগত 5 পূৰণ কৰিলে 500 বি কৰিলে 0 6 দশমিক তো দিয়া আছে গতিকে আৰু এটা 0 লিখিব পাৰিম প্ৰতি বাৰে বাৰে এটা কৈ 0 লিখিব পৰা যাব এতিয়া 100 লগত 6 পূৰণ কৰিলে 600 হ'ব তো আমি কিমান পালো 15.56 এ পালো এইটো আৰু এটা পদ্ধতি কৰিব পাৰি হেতু হৈছে 3.89 তাৰ লগত 4 পূৰণ গতিকে এইটো তাৰ কাৰণে কি কৰিব লাগিব আমি প্ৰথমে এই দশমিক নিদিয়াকে পূৰণ কৰিম যেনেকৈ 389 into 4 পূৰণ কৰিলে আমি পাম 6551 এটোৱে পাম গতিকে 1556 এতিয়া এই সংখ্যাটো এতিয়া দশমিক প্লেস কৰিলে হ'ব আমি যি দুটা সংখ্যা পূৰণ কৰিছো ইয়াত দশমিক নাই ইয়াত আছে এতিয়া কেই ঘৰ বাওফালে আছে এক ঘৰ দুই ঘৰ অৰ্থাৎ দুই অংক বাওফালে আমি উত্তৰটো কি কৰিম দুই অংক বাওফালে দিম অৰ্থাৎ 1 2 ইয়াতে দিম 15.56 4 নম্বৰ এই সংখ্যাটোৰ দশমিক নিদিয়াকে যদি লিখো 721 আৰু তলত হ'ব 1 আর দশমিকৰ পিছত যেহেতু দুই অংক আছে আমি দুটা 0 দিম পূৰণ 9 তো 9ক আমি এনেকৈ লিখিব পাৰো 9/1 তলত একো নাই মানে 1 দিব পাৰো তলত 1 লগত 1 পূৰণ কৰিলে 1 হ'ব 721 into 9 আমি যদি পূৰণ কৰো 9 গুণ 9 9 দুগুণ 18 8 1 থাকিব 9 7 গুণ 63 আৰু 64 এইটো হ'ব এতিয়া 100ৰে হৰণ 6489 100ৰে হৰণ এই ধৰণৰ হৰণ একদম সহজ 100 লগত কেইটা শূন্য আছে দুটা শূন্য গতিকে যেহেতু দুটা শূন্য আছে দুই ঘৰ বাওফালে দশমিক দিব লাগিব 1 2 ইয়াতে আহিব এইটো উত্তৰ কোশ্চেন নাম্বাৰ 5 এইটো আমি দুটা পদ্ধতিত কৰিম 8 into ইয়াৰ প্ৰথমে দশমিকটো নিদিয়াকে লিখিম 117 আৰু দশমিক পিছত যেহেতু এটা অংক আছে গতিকে একৰ পিছত এটা শূন্য দিম তো 8ৰ তলত একো নাই আমি 1 দিব পাৰো তো তলত 1 লগত আৰু 10 পূৰণ কৰিলে 10 হ'ব এতিয়া 8 into 117 আমি যদি পূৰণ কৰো 8ৰ লগত এটো পূৰণ কৰিলে 7 8 গুণ 56 6 5 থাকিল 8 1 গুণ 8 5 13 আৰু 1 থাকিল 8 1 গুণ 8 আৰু 936 এতিয়া 936 আমি হৰণ কৰিম 10ৰে 10ৰ লগত কি এটা শূন্য আছে তো এটা শূন্য থাকিলে এই সংখ্যা এক হোফালৰ পৰা এক অংক বাওফালে দশমিক দিব লাগিব 93.6 তো এইটো আমি আৰু এটা পদ্ধতিত কৰিব পাৰো হেতু কি যে 8 into 117 আমি দশমিকটো নধৰাকে পূৰণ কৰিম 117 into 8 পূৰণ কৰিলে আমি পাম 936 তো 936 আমি যি দুটা সংখ্যা পূৰণ কৰিছো তাৰে ইয়াত দশমিক আছে আমি হোফালৰ পৰা চাম যে
কেই ঘৰ বাওঁফালে অৰ্থাৎ কিমানটা অংক বাওঁফালে দশমিক এক অংক বাওঁফালে ইয়াতেও এক ঘৰ বাওঁফালে দশমিক হ'ব অৰ্থাৎ 93.6 কোৱেশ্চন নম্বৰ 2 মান নিৰ্ণয় কৰা অৰ্থাৎ তলত দিয়া যে গণিতবোৰ থাকিব তাৰ মান নিৰ্ণয় কৰিব লাগিব তো প্ৰথমে আমি এক নম্বৰ চাও ইয়াত আছে 0.6 * 10 এটো দশমিকৰ সংখ্যা আকৌ 10 ৰ লগত পূৰণ মনত ৰাখিবা যদি 10 100 1000 10000 1 লাখ এই ধৰণৰ অৰ্থাৎ একৰ পিছত 00 থকা এই ধৰণৰ সংখ্যাৰে পূৰণ কৰা একদম সহজ তাৰ কাৰণে তোমালোকে এই দুটা বাক্য বহিত লিখি ৰাখিবা আৰু মনত ৰাখিবা তেনে অৱস্থাত অৰ্থাৎ 10 100 1000 10000 1 লাখ এই ধৰণৰ সংখ্যাৰে পূৰণ কৰাৰ ক্ষেত্ৰত আমি খালি দশমিক বিন্দুটো আমি সোঁফালে বাওঁফালে এনে ধৰণৰ তাৰ স্থানটো সলনি কৰিলে হৈ যাব অৰ্থাৎ তোমালোকে মনত ৰাখিবা পূৰণ কৰিলে দশমিক বিন্দুটো সোঁফালে লৈ যাব লাগিব অৰ্থাৎ যদি এই ধৰণৰ সংখ্যা দি পূৰণ কৰা হয় দশমিক বিন্দু য'ত আছে তাৰ পৰা সোঁফালে যাব এতিয়া কিমান অংক সোঁফালে যাব মই এতিয়া বুজাই দিম আৰু যদি হৰণ কৰা হয় হৰণ কৰিলে দশমিক বিন্দুটো বাওঁফালে লৈ যাব লাগিব অৰ্থাৎ য'ত থাকিব তাৰ পৰা বাওঁফালে যাব এইতে তোমালোকে মন কৰা এই প্ৰশ্নটোত 0.6 ৰ লগত 10 পূৰণ আছে তো আমি কৈছে দশমিক বিন্দুটো পূৰণ কৰিলে দশমিক বিন্দুটো সোঁফালে যাব তো ইয়াতে চাইলে মন কৰা 0.6 এইটো আছে দশমিক বিন্দু য'ত আছে তাৰ পৰা সোঁফালে যাব এতিয়া কিমান অংক সোঁফালে যাব এটা চাব লাগিব এইটো 10 আছে অৰ্থাৎ ইয়াতে 0 কিমানটা আছে একৰ লগত এটা আছে তো এক অংক সোঁফালে য'ত আছে তাৰ পৰা এক অংক মানে এই 6 ৰ সোঁফালে অৰ্থাৎ ইয়াত যাব ইয়াত আৰু দিব নালাগে এতিয়া দশমিকৰ পিছত আৰু একো নাই মানে যদি দশমিকৰ সোঁফালে একো নাথাকে আৰু লিখিব নালাগে তো এইটো উত্তৰ হ'ব 6 এই 0 লিখিব নালাগে 6 এতিয়া তোমালোকে যদি ভাবা নহয় সঁচাকে পূৰণ কৰিবা চাই লোৱা এইটো 0.6 এনেকে 10 ৰ লগত পূৰণ কৰিলে কি হ'ব 0 0 1 দি পূৰণ কৰিলে 6 1 0 0 এতিয়া 0 6 0 এতিয়া কেই ঘৰ বাওঁফালে দশমিক আছে এক ঘৰ ইয়াত হ'ব আমি কি ভাবিছো 0.06.0 তো 6.0 দশমিকৰ পিছত যেটো 0 আছে হেতু দিব নালাগে 6 তো এটোই পাইছো এতিয়া আমি চাও নেক্সট आंसरটো ইয়াতো আমি কি আছে 2.8 ৰ লগত 10 পূৰণ অৰ্থাৎ আছে 2.8 তাৰ লগত 10 পূৰণ 10ত কিমানটা 0 আছে এটা 0 ইয়াতো দশমিক য'ত আছে তাৰ পৰা এক ঘৰ সোঁফালে যাব অৰ্থাৎ ইয়াৰ পৰা এক ঘৰ ইয়াত আহিব তো এটো দিব নালাগে 28 পয়েন্ট এটা পয়েন্টৰ পিছত আৰু একো নাই নহয় যদি সোঁফালে একো না থাকে এটো দিবই নালাগে তো আমাৰ आंसर হল 28 3 নাম্বার ইয়াতে আছে 5.7 * 100 তো এটো আছে হৈছে 5.7 ইয়াতে পূৰণ কৰিলে দশমিক সোঁফালে যাব তো একৰ লগত কেইটা শূন্য আছে দুটা শূন্য অৰ্থাৎ দশমিক য'ত আছে তাৰ পৰা দুই অংক সোঁফালে কিন্তু তোমালোকে মন কৰা দশমিক পিছত আছে এটা অংক দুটা অংক নাই নহয় 0 দি পেলে দুটা অংক বনাব লাগিব এটা দশমিকটো কো যাব ইয়াৰ পৰা 1 2 ইয়ালৈ যাব এটো দিব নালাগে মই তোমালোক দেখাবৰ কাৰণে দশমিকটো দিছিল আৰম্ভণিতে এটো হ'ব 570 পয়েন্ট তে পয়েন্টৰ পিছত একো নাই অৰ্থাৎ এটো আৰু পয়েন্টৰ পিছত পয়েন্টটোই দিব নালাগে 570 তোমালোকে এতিয়া নেক্সট টু লৈ মন কৰা এটো কি আছে 3.79 * 100 3.79 এতে দশমিকটো য'ত আছে তাৰ পৰা দুই অংক সোঁফালে কাৰণ একৰ লগত দুটা শূন্য আছে দুই অংক সোঁফালে 1 2 অৰ্থাৎ ইয়ালৈ যাব এটো দিব নালাগে 3.379 পয়েন্ট এটা পয়েন্টৰ পিছত আৰু একো নাই গতিকে 379 ইজ দ্য आंसर কোৱেশ্চন নম্বৰ 5 ইয়াতে আছে 4.286 * 100 এটো একে 4286 এটা মই আৰম্ভণিতে দশমিকটো নিদিলো দশমিক ক'ত আছে এটো জানো দশমিক আছে ইয়াতে আছিল তো ইয়াতে আমি পূৰণ কৰিম 100 একৰ লগত দুটা শূন্য আছে দশমিক ইয়াতে আছিল য'ত আছিল তাৰ পৰা দুই অংক সোঁফালে যাব 1 2 অৰ্থাৎ ইয়াতে বহিব 428.6 এইটো আমি একেদৰে কৰিম ইয়াতে আছে 1254 দশমিক নিদিলো
কিন্তু আমি দশমিক ক'ত আছিল সেইটো জানো তো 1ৰে পূৰণ হ'ব দশমিক আছিল ইয়াতে যেহেতু 1ৰ লগত দুটা শূন্য 1 2 অৰ্থাৎ ইয়াত যাব এতিয়া দশমিকৰ পিছত আৰু একো নাই নহয় আমি আৰু দশমিক নিদিলেও হ'ব 1 2 5 4 ইজ দ্য আনসার 7 নাম্বার ইয়াতো আমি অতি সহজে সমাধান কৰিব পাৰিম আমি প্ৰথমে এই সংখ্যাটো লিখিলো 2 2 3 4 এতিয়া ইয়াত পূৰণ হ'ব 1000ৰে 1000ৰ লগত তিনিটা শূন্য আছে গতিকে দশমিক য'ত আছিল তাৰ পৰা তিনি অংক সোঁফালে যাব দশমিক চাই লোৱা ইয়াতে আছিল ইয়াৰ পৰা তিনি অংক 1 2 3 অৰ্থাৎ ইয়াতে হ'ব দশমিক এতিয়া দশমিক পিছত আৰু একো নাই গতিকে আনসার হ'ব 2 2 3 4 আমি যদি নেক্সট অঙ্কটোলৈ মন কৰোঁ ইয়াতে এইটো অংক আছে আমি দশমিক নিদিয়াকৈ যদি 3 9 5 2 4 এতিয়া এই সংখ্যাটো দশমিক আছিল ক'ত দশমিক আছিল ইয়াতে এতিয়া আমি পূৰণ কৰিম 1000ৰে 1000ৰ লগত তিনিটা শূন্য আছে গতিকে য'ত আছিল তাৰ পৰা তিনি অংক সোঁফালে য'ত আছিল তাৰ পৰা আছিল ইয়াতে তো 1 2 3 ইয়ালৈ যাব 3952.4 তো ইয়াতে চাই লোৱা সংখ্যাটো এনে ধৰণৰ আছিল এটো আমি দশমিকটো মুছি দিম পিছত ইয়াতে পূৰণ হ'ব 10ৰে 10ৰ লগত এটা শূন্য আছে তো দশমিক য'ত আছিল তাৰ পৰা এক ঘৰ সোঁফালে যাব আছে ইয়াতে তাৰ যাব ইয়াতে গতিকে এটো মুছি দিব লাগিব তো এটো 00.8 তো দশমিকৰ বাওফালে দুটা 0 লিখিব নালাগে এটা 0 লিখিলে হ'ল কিন্তু ইয়াত মন কৰিবা ইয়াত কিন্তু তোমালোকে 8 লিখি নিদিবা কাৰণ 8 টো দশমিকৰ পিছত আছে গতিকে দশমিকৰ যদি পিছত থাকে দশমিক দিবই লাগিব ইয়াতে কি আছে চাই লোৱা এটো আছে 1.05 তো আছে এনেকে পূৰণ হ'ব 10ৰে 10ত এটা শূন্য আছে গতিকে দশমিক য'ত আছিল তাৰ পৰা এক ঘৰ সোঁফালে অৰ্থাৎ ইয়াৰ পৰা এইখিনি যাব এটো মুছি দিব লাগিব 10.5 এটো ভালকে লিখিলো 10.5 কোশ্চেন নাম্বার 3 মান নিৰ্ণয় কৰা ইয়াতো মান নিৰ্ণয় কৰিব দিছে তাৰে প্ৰথম কোশ্চেনটো 0.51 into 0.5 ইয়াতে যি দুটা সংখ্যা পূৰণ কৰিম দুটাতে দশমিক আছে এইটো কিদৰে সমাধান কৰিব লাগিব চাই লোৱা এই দুটা পদ্ধতিত কৰি দেখুৱাম তো 0.51 আমি প্ৰথমে দশমিকটো গুচাই দিম অৰ্থাৎ এইটো আমি লিখিম 051 অর্থাৎ 0 টো নিলিখিলে হ'ব আগফালে 51 দশমিকৰ পিছত আমি একদিন দশমিকৰ পিছত দুটা অংক আছে গতিকে দুটা শূন্য পূৰণ এইটো আমি সংখ্যাটো 0 নিদিয়াকৈ 5 লিখিম দশমিকৰ পিছত এটা অংক আছে গতিকে একৰ পিছত এটা শূন্য এতিয়া আমি যদি তলত পূৰণ কৰো তলত হ'ব 1ৰ লগত 10 পূৰণ কৰিলে হ'ব 1000 এতিয়া 51 লগত 5 পূৰণ এটো পূৰণ কৰিলে পাম 5 1 গুণ 5 আৰু 5 5 গুণ 25 এইটো এতিয়া আকৌ আমি দশমিক পাতিম ওপৰৰ সংখ্যাটো হৈছে 255 আমি হৰণ কৰি আছো 1000 অৰ্থাৎ এটো এনেকুৱা আৰু হ্যাঁ তলত থকা মানে হৰণে বুজায় তো 1000 এর যদি হৰণ 1000ত কিমানটা 0 আছে তিনিটা 0 আছে তো এই সংখ্যাটোৰ সোঁফালৰ পৰা তিনি অংক বাওফালে আমি দশমিক দিব লাগিব অৰ্থাৎ সোঁফালৰ পৰা 1 2 3 দশমিকৰ পিছত একো নেদেখিলে এটো বেয়া দেখি গতিকে এটা 0 দিব লাগিব 0.255 এইটোৱে উত্তৰ এতিয়া এই গণিতটোৱে মই আৰু এটা পদ্ধতি তোমালোকক কৰি দেখুৱাই আছো এইটো হৈছে যে 0.51 into 5 আমি প্ৰথমে দশমিক নিদিয়াকৈ পূৰণ কৰিম 51 ৰ লগত 5 পূৰণ কৰিম 5 পূৰণ কৰিলে 5 1 গুণ 5 5 5 গুণ 25 255 এতিয়া আমি চাম যে মুঠ কিমান অংক বাওফালে দশমিক হ'ব দুটাই মিলি পেলাই যেনেকৈ এইটোত আছে 1 2 এইটোত আছে এক ঘৰ বাওফালে তো এক অংক দুই অংক এইটো মিলি পেলাই তিনি অংক তো আমি ইয়াতে উত্তৰত তিনি অংক বাওফালে দশমিক দিব লাগিব তো 1 2 3 ইয়াতে হ'ব আৰু দশমিকৰ পিছত বাওফালে খালি ৰাখিব নালাগে এটা 0 দিবা 0.255 2 নাম্বাৰ ইয়াতেও আমি 0.25 এর লগত 0.25 পূরণ আমি প্রথমে দশমিকটো গুছাই দিম গতিকে
25 আর তলত হ'ব 1 দিব লাগিব দশমিকৰ পিছত 2 অংক গতিকে দুটা শূন্য তো এইটো একে 25/100 এতিয়া আমি তলত যদি 1 লগত 1 পূৰণ কৰো 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব আৰু মুঠ শূন্য আছে 1 2 3 4 1 2 3 4 এতিয়া 25 ৰ লগত 25 পূৰণ তো পূৰণটো তোমালোকে নিশ্চয় কৰিব পাৰিবা যে 25 ৰ লগত 25 পূৰণ কৰিলে কি হ'ব এটো এনেকুৱা হ'ব অৰ্থাৎ এটো 625 হ'ব 625 এতিয়া আমি ইয়াৰ দশমিক কেনেকৈ দিম 625 তাক হৰণ হ'ব 10000 ৰে এতে 0 কিমানটা আছে 1 2 3 4 তো হৰণ হলে দশমিক বাওফালে যাব গতিকে ইয়াৰ পৰা হিসাব কৰিবলৈ সোফালৰ পৰা 1 2 3 4 তাৰ পিছত দশমিক এতে তিনিটা অংক আছিল কিন্তু দশমিকটো 4 ঘৰ বাওফালে যাব সেই কাৰণে শূন্য দি পেলে 4 মিলোৱা হৈছে এতিয়া দশমিকৰ বাওফালে আগতে 0 দিবা 0.0625 এটো উত্তৰ কোশ্চেন নম্বৰ 3 ইয়াতে 1.57 আৰু ইনটু 3.55 এটো যদি আমি দশমিক গুছাই দিও আমি লিখিব লাগিব জি আছে এটো আগত লিখিলো 157 তলত হ'ব যেহেতু দশমিকৰ পিছত দুটা অংক আছে আমি একৰ পিছত দুটা শূন্য অৰ্থাৎ 100 এটো 355 দশমিকৰ পিছত দুটা অংক গতি একৰ পিছত দুটা শূন্য এতিয়া 1 লগত 1 পূৰণ কৰিলে কি হ'ব 1 পূৰণ 1 1 হ'ব আৰু 4টা শূন্য এতিয়া 157 into 355 এতিয়া এই দুটা পূৰণ কৰিলে কি হ'ব তলতটো আছে একৰ পিছত 4টা শূন্য আৰু 157 আৰু 355 তোমালোকে পূৰণটো নিশ্চয় কৰিব পাৰিবা এই দৰে পূৰণ হ'ব গতিকে এতিয়া এই দুটা সংখ্যা পূৰণ কৰি আমি কি পাইছো 5575 55735 এতিয়া আমি দশমিক প্লেস কৰিব লাগিব চাই লোৱা 55735 এটো হৰণ কৰিব লাগিব 10000 এতে কিমানটা শূন্য আছে 1 2 3 4 গতিকে আমি সোফালৰ পৰা 4 অংক বাওফালে 1 2 3 4 অৰ্থাৎ 5.5735 এটোৱে উত্তৰ তো এইটো আৰু এটা পদ্ধতি মই কৰি দেখাই আছো এইটো 1.57 into 355 এতিয়া দশমিক নিদিয়াকে 157 আৰু 355 পূৰণ কৰিলে আমি পাও 55735 অর্থাৎ দশমিক নিদিয়াকে এই দৰে পূৰণ কৰিবা পূৰণ কৰিলে আমি যি পাম এটো লিখিম ইয়াৰ পিছত আমি দশমিক গণি পেলাই পাতি দিম এটো কি দুটা সংখ্যাত মিলি পেলাই কিমান ঘৰ বাওফালে দশমিক এই সংখ্যাটোত এক অংক দুই অংক বাওফালে এইটোত 1 2 বাওফালে তো 1 2 3 4 মোট 4 অংক বাওফালে দশমিক দিব লাগিব সোফালৰ পৰা 1 2 3 4 ইয়াতে দশমিক 5.573 কোশ্চেন নম্বৰ 4 5.7 ইয়াৰ যদি দশমিক গুছাই দিও আমি লিখিব লাগিব 57 দশমিকৰ পিছত যদি এটা অংক আছে গতিকে একৰ পিছত এটা শূন্য ইয়াতে 325 দশমিকৰ পিছত দুই অংক গতিকে একৰ পিছত দুটা শূন্য এতিয়া 10 আৰু 100 পূৰণ কৰিলে হ'ব একৰ পিছত তিনিটা শূন্য এটো 57 into 325 তলত 1000 57 into 325 তোমালোকে পূৰণ কৰা নিশ্চয় পাৰিবা সেই কাৰণে মই পূৰণ কেনেকৈ কৰিব লাগে দেখুৱা নাই কিন্তু এই দুটা পূৰণ কৰিলে 325 into 57 পূৰণ কৰিলে কিমান হয় অলৰেডি কৰি থৈছো 18525 18525 এতিয়া আমি পূৰণ কৰি যি পাইছো এটো আগত লিখিলো 18525 এটুক 1000 ৰে হৰণ 1000ত তিনিটা শূন্য আছে গতিকে সোফালৰ পৰা আমি 3 অংক বাওফালে দশমিক দিব লাগিব 1 2 3 অৰ্থাৎ 18.525 কোশ্চেন নম্বৰ 5 এটো আমি দুটা পদ্ধতি কৰিলে আমি প্ৰথমে এই সংখ্যাটো যদি দশমিক গুছাই দিও দশমিক নিদিয়াকে আমি 10003 দশমিকৰ পিছত দুটা অংক গতিকে একৰ পিছত দুটা শূন্য দিব লাগিব এইটো একে আমি দশমিক নিদিয়াকে হ'ব 22 তলত দশমিকৰ পিছত যেটো এটা অংক গতিকে আমি এটা 0 এতিয়া
তলত 100 আৰু 10 পূৰণ কৰিলে হ'ব 1ৰ পিছত 3টা শূন্য ওপৰত 1003 ইনটু 22 এতিয়া তলতটো 1000 আছে এতিয়া 1003 ইনটু 22 এটো পূৰণ কৰিলে কি হ'ব মই অলৰেডি কৰি থৈছো এটো হ'ব 220066 এতিয়া এই তলত আছে 1000 অর্থাৎ 1000 এর পূরণ এই ধরনের 1000 100 অর্থাৎ 00 থকা সংখ্যাৰে পূরণ কৰা একদম সহজ 1000ত কিমানটা শূন্য আছে 1 2 3 আমি এই সংখ্যাটোত সোঁফালৰ পৰা 3 অংক বাওফালে দশমিক দিব লাগিব 1 2 3 অর্থাৎ ইয়াতে দিব লাগিব এইটো উত্তৰ তো এইটো যদি আৰু এটা পদ্ধতি কৰো এটো তোমালোকে জানা অলৰেডি কৰা হৈছে 100.03 ইনটু 2.2 আমি দশমিক যদি বাদ দেও সংখ্যাটো কি পাম 10003 অর্থাৎ এইটো তাৰ লগত 22 পূৰণ কৰিলে হ'ব এই সংখ্যাটো অর্থাৎ এনেদৰে পূৰণ কৰি তোমালোকে পূৰণফলটো লিখি দিবা 220066 এতিয়া বেলেগ একো নাই দুটা সংখ্যাই মিলি পেলাই মোট কিমান অংক বাওফালে দশমিক হ'ব ইয়াত আছে 1 2 ইয়াত আছে 1 অংক বাওফালে মোট 1 2 3 অংক বাওফালে দশমিক অর্থাৎ 1 2 3 ইয়াতে হ'ব দশমিক 6 নম্বৰ প্ৰশ্ন এটো আমি দুটা পদ্ধতি কৰিম এই সংখ্যাটোৰ যদি দশমিক গুছাও হ'ব 10101 দশমিকৰ পিছত দুই ঘৰ গতিকে একৰ পিছত দুটা শূন্য এইটো একে 101 দশমিকৰ পিছত দুটা অংক গতিকে একৰ পিছত দুটা শূন্য আমি তলৰ কেইটা যদি পূৰণ কৰো একৰ লগত এক পূৰণ কৰিলে এক হ'ব আৰু মুঠ 4টা শূন্য আৰু ওপৰত আছে 10101 ইনটু 101 এতিয়া পূৰণ কৰা তোমালোকে নিশ্চয় পাৰিবা সেই কাৰণে মই এই দুটা সংখ্যা পূৰণ কৰিলে কি হ'ব অৰ্থাৎ 10101 তাৰ লগত 101 পূৰণ কৰিলে এইটো পাম 1020201 এতিয়া আমি ওপৰ সংখ্যাটো লিখিলো দশমিকটো পিছত পাতিম 01 এই ইয়াক হৰণ হ'ব 10000 ইয়াতে শূন্য আছে 1 2 3 4 অৰ্থাৎ আমি সোঁফালৰ পৰা 1 2 3 4 অংক বাওফালে দশমিক দিলে হৈ যাব এটো আৰু এটা শৰ্টকাট পদ্ধতি আছে এটো হৈছে 101.01 ইনটু 1.01 এটো একদম সহজভাৱে তোমালোকে এই দশমিক নিদিয়াকে সংখ্যাটো কি হ'ব এনেকুৱা হ'ব এইটো হ'ব 101 এই দুটা পূৰণ কৰি যি পাবা হেতু লিখিবা 1020201 তাৰ পিছত গণিব লাগিব দুটা সংখ্যা মিলি পেলাই মোট কিমান অংক বাওফালে দশমিক ইয়াত আছে 1 2 ইয়াতেও 1 2 তো মোট কিমান হ'ব 1 2 3 4 1 2 3 4 অংক বাওফালে দশমিক কোশ্চেন নম্বৰ 7 এটো আমি দুটা পদ্ধতি কৰি চাও এটো হ'ব 5/10 কাৰণ দশমিক পিছত এটা অংক আছে এটো হ'ব আমি 5 লিখিম আগফালৰ 0 লিখিব নালাগে দশমিকৰ পিছত দুটা অংক গতিকে একৰ পিছত দুটা শূন্য এইটো তলত কেটা যদি পূৰণ কৰো আমি পাম 1000 আৰু ওপৰত 5ৰ লগত 5 পূৰণ কৰিলে 25 পাম এতিয়া 25 হৰণ হ'ব 1000 ৰে 1000ত শূন্য আছে 1 2 3 গতিকে আমি 3 অংক বাওফালে দশমিক দিব লাগিব কিন্তু ইয়াতে অংক আছে দুটা গতিকে এটা শূন্য দি থও এতিয়া সোঁফালৰ পৰা 1 2 3 অংক বাওফালে দশমিক অৰ্থাৎ এইটো এটা দশমিকৰ বাওফালে সদায় এটা 0 দিবা যদি বেলেগ সংখ্যা না থাকে এইটো উত্তৰ কোশ্চেন নম্বৰ 8 তো এইটো আমি 1.51 এটো আমি দশমিক নিদিলে হ'ব 151 দশমিক পিছত দুই অংক গতিকে একৰ পিছত দুটা শূন্য এইটো একে 515 দশমিকৰ পিছত দুইটা ঘৰ গতিকে একৰ পিছত দুটা শূন্য এতিয়া তলত 100 আৰু 100 পূৰণ কৰিলে হ'ব একৰ পিছত 4টা শূন্য এতিয়া 151 ইনটু 515 একৰ পিছত 4টা শূন্য 151 আৰু 515 অৰ্থাৎ 151 আৰু 515 পূৰণ কৰিলে কি হ'ব অলৰেডি মই কৰি থৈছো এটো হ'ব 77765 এতিয়া দশমিক পাতিব লাগিব
আমি আগত পূৰণফলটো লিখি লওঁ 65 গতিকে ইয়াক 10,000 ইয়াতে শূন্য আছে 1 2 3 4 গতিকে সোঁফালৰ পৰা 4 ঘৰ বাওঁফালে দশমিক দিব লাগিব 1 ঘৰ 2 3 4 অৰ্থাৎ 7.7765 হল এনসার আৰু এটা পদ্ধতি যদি কৰো হেতু হয় একে গতিকে 1.51 ইনটু 5.15 দশমিক যদি নেদেও তেতিয়াহলে হবে এটো 151 অর্থাৎ এটো আর 515 এই দুটা পূরণ কৰিলে কি হয় আমি অলরেডি পাইছে এটো হ'ব পূৰণফল এতিয়া আমি দশমিক পাতিব লাগিব দুটা সংখ্যা মিলি পেলাই মোট কিমান অংক বাওফালে দশমিক 1 2 3 4 উত্তৰত 1 2 3 4 অংক বাওফালে দশমিক দিব লাগিব অৰ্থাৎ 7.7765 কোশ্চেন নম্বৰ 4 বুলবুলিৰ দেউতাকে চহৰত 18.25 মিটাৰ পুৰণ 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব ইয়াতে প্ৰশ্নটোত উল্লেখ কৰা আছে যে বুলবুলিৰ দেউতাকে এটুকুৰা মাটি কিনিছে আর মাটি টুকুৰাৰ জোখ কেনেকুৱা 18.25 মিটাৰ পুৰণ 15.75 মিটাৰ এই ধৰণৰ যদি পুৰণ থাকে মনত ৰাখিবা এইটো দৈৰ্ঘ্য আৰু এইটো প্ৰস্থ অৰ্থাৎ 18.25 মিটাৰ দৈৰ্ঘ্য আৰু 15.75 মিটাৰ প্ৰস্থৰ জোখৰ মাটি তো এনে ধৰণৰ দৈৰ্ঘ্য আৰু প্ৰস্থ যদি বেলেগ থাকে সেই মাটিৰ টুকুৰাৰ আকৃতি এনে ধৰণৰ আয়ত আকৃতিৰ হ'ব এতিয়া প্ৰশ্নটো হৈছে যে সেই মাটিৰ টুকুৰাত তেওঁ বেৰ দিবৰ কাৰণে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব এতিয়া বেৰ কোনফালে দিয়া হয় তোমালোকে নিশ্চয় জানা বেৰ এনেকে চাৰিওফালে দিয়া হয় তো চাৰিওফালে যদি বেৰ দিয়া হয় মাটিৰ টুকুৰাৰ আকৃতি হৈছে আয়তৰ তো আয়তৰ চাৰিওফাল বেৰ দিয়া একচুয়ালি এটো হৈছে পৰিসীমা বাউন্ডারি বা পৰিসীমা যেহেতু মাটিৰ টুকুৰাৰ আকৃতি আয়তৰ দৰে তো আয়তৰ পৰিসীমা সূত্ৰ আমি নিৰ্ণয় কৰিলে যি পাম হেইটো হ'ব তেওঁৰ বেৰ দিয়া দৈৰ্ঘ্যৰ পৰিমাণ এতিয়া এই প্ৰশ্নটোৰ সমাধান তোমালোকে এইদৰে কৰিব লাগিব যে মাটিৰ টুকুৰাৰ দৈৰ্ঘ্য দিয়া আছে 18.25 মিটাৰ মাটিৰ টুকুৰাৰ প্ৰস্থ এটো হৈছে 15.75 মিটাৰ এতিয়া এই মাটিৰ টুকুৰাৰ পৰিসীমা যেহেতু এটো আয়ত আকৃতিৰ আয়তৰ পৰিসীমাৰ সূত্ৰ তোমালোকে নিশ্চয় জানা আর না জানিলেও এটো মনত ৰাখি দিবা আয়তৰ পৰিসীমাৰ সূত্ৰ হৈছে 2 পূৰণ দৈৰ্ঘ্য প্লাস প্ৰস্থ L মানে লেংথ বা দৈৰ্ঘ্য B মানে ব্ৰেড বা প্ৰস্থ 2 ইনটু L প্লাস B এতিয়া 2 পূৰণ দৈৰ্ঘ্য হৈছে 18.25 প্লাস প্ৰস্থ হৈছে 15.75 তো মিটাৰ হ'ব 2 পূৰণ মনত ৰাখিবা আমি আগত ব্ৰেকেটৰ ভিতৰখিনিয়ে কৰিব লাগিব 18.25 আৰু 15.75 18.25 আৰু 15.75 5 5 0 7 2 9 10 0 8 5 13 1 14 4 1 2 3 অৰ্থাৎ 34.00 34.00 এতিয়া পয়েন্টৰ পিছত একো নাই গতিকে হেতু আৰু লিখিব নালাগে অৰ্থাৎ 2 ইনটু 34 2 ইনটু 34 লগত 2 পূৰণ কৰিলে 4 2 গুণ 8 3 2 গুণ 6 68 মিটাৰ তো এনসার তেওঁৰ বেৰ দিবৰ কাৰণে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন 68 মিটাৰ দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন এই প্ৰশ্নটোৰ উত্তৰ 68 মিটাৰ হ'ব তোমালোকৰ কিতাপত কিন্তু 68 নহয় বেলেগ দিয়া আছে কিন্তু শুদ্ধ উত্তৰ 68 মিটাৰ কিতাপত ভুলকৈ দিয়া আছে কোশ্চেন নম্বৰ 5 2.4 সেমি দৈৰ্ঘ্যৰ বাহুযুক্ত বৰ্গ এটাৰ কালি কিমান হ'ব প্ৰশ্নটোত উল্লেখ কৰা হৈছে যে এটা বৰ্গ যাৰ বাহুৰ দৈৰ্ঘ্য 2.4 সেমি অৰ্থাৎ এনে ধৰণৰ এটা বৰ্গ
যাৰ বাহুৰ দৈৰ্ঘ্য 2.4 সেন্টিমিটাৰ সেই বৰ্গটোৰ কালি কিমান হ'ব অৰ্থাৎ এই ভিতৰত কিমান ঠাই আছে আৰু বৰ্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান গোটেইকেইটা 2.4 সেন্টিমিটাৰ হ'ব মনত ৰাখিবা পৰিসীমা হৈছে চাৰিওফালৰ সীমাটো নিৰ্ণয় কৰা বাউণ্ডাৰী নিৰ্ণয় কৰা আৰু কালি হৈছে ভিতৰত কিমান ঠাই আছে এইটো তো ইয়াৰ কালি নিৰ্ণয় কৰিব দিছে এতিয়া আমি প্ৰথমে লিখি লম যে বৰ্গটোৰ বাহু ইকুয়াল টু 2.4 সেন্টিমিটার এতেকে বর্গটোর কালি বর্গর কালির সূত্র কি তোমালোকে যদি মনত আছে তো ভাল কথা নহলে মুখস্থ কৰি ল বৰ্গৰ কালিৰ সূত্ৰ হৈছে বাহু পূৰণ বাহু অৰ্থাৎ বাহুৰ যেটো দৈৰ্ঘ্য দিয়া আছে হেতুৰ লগতে সেই সংখ্যাটোৰ পূৰণ হ'ব ইয়াতে বাহুৰ দৈৰ্ঘ্য হৈছে 2.4 সেন্টিমিটাৰ ইনটু 2.4 সেন্টিমিটাৰ এতিয়া 2.4 আৰু 2.4 পূৰণ কৰিব লাগিব 2.4 তোমালোকে 24 into 24 পূৰণ কৰিবা তো 24 লগত 24 পূৰণ কৰিলে 4 4 গুণ 16 6 হাতত 1 থাকিব 4 2 8 9 আর 4 2 গুণ 8 2 2 গুণ 4 যোগ কৰিলে বাবা 6 7 5 576 অর্থাৎ এটো লিখিব লাগিব 576 এতিয়া 2.4 ৰ ছয় লোৱা দশমিক আছে এক ঘৰ বাওফালে এইটো এক ঘৰ বাওফালে দুটা মিলি পেলাই এক দুই ঘৰ বাওফালে তো উত্তৰটো আমি এক ঘৰ দুই ঘৰ বাওফালে দশমিক দিব লাগিব তো 5.76 সেন্টিমিটার স্কয়ার তো আমি বৰ্গটোৰ এনসার পাই গলো এনসার হৈছে 5.76 বর্গ সেন্টিমিটার নাইবা তোমালোকে এনেকে cm স্কয়ার দিব পাৰা কোশ্চেন নাম্বার 6 এখন চাৰিচকীয়া বাহনে প্ৰতি লিটাৰ পেট্ৰলেৰে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 100 লিটাৰ পেট্ৰলেৰে কিমান দূৰত্ব অতিক্ৰম কৰিব প্ৰশ্নটোত লিখা আছে যে প্ৰতি লিটাৰ পেট্ৰলেৰে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে অৰ্থাৎ প্ৰতি মানে 1 লিটাৰ 1 লিটাৰ পেট্ৰলেৰে যদি 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তো 100 লিটাৰ পেট্ৰলেৰে 100 গুণ বেছি কৰিব অৰ্থাৎ আমি উত্তৰটো পূৰণ কৰিলে পাম তোমালোকে এইদৰে সমাধান কৰিবা লিখিবা যে 1 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰে 1 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰে 15.5 কিলোমিটাৰ এতিয়া 1 লিটাৰে যদি 15.5 কিলোমিটাৰ অতিক্ৰম কৰে তেতিয়াহলে 100 লিটাৰ পেট্ৰলেৰে বেছি অতিক্ৰম কৰিব কিমান বেছি 1 লিটাৰে যিমান কৰে তাৰ 100 গুণ বেছি অৰ্থাৎ এই 15.5 ৰ লগত এই 100 পূৰণ হ'ব পূৰণ কিলোমিটাৰ এতিয়া এটো পূৰণ কৰা একদম সহজ কাৰণ 15.5 ৰ লগত 100 পূৰণ হ'ব তা আমি এই সংখ্যাটো প্ৰথমে দশমিক নিদিয়াকে লিখি লওঁ এতিয়া পূৰণ কৰিলে তো দশমিক সোঁফালে যায় হৰণ কৰিলে বাওফালে যেহেতু পূৰণ দশমিক আমি সোঁফালে লৈ যাব লাগিব আৰু কিমান সোঁফালে 100ত কিমানটা শূন্য আছে দুটা শূন্য অৰ্থাৎ 2 অংক সোঁফালে এতিয়া এই সংখ্যাটোৰ দশমিক আছে হৈছে ইয়াতে অৰ্থাৎ ইয়াত আছে তাৰ পৰা 2 অংক তো 1 অংক আৰু এটা 0 দি পেলাই 2 অংক বনাব লাগিব তো 1 অংক 2 অংক ইয়াত যাব এতিয়া দশমিকৰ পিছত আৰু একো নাথাকে গতিকে এইটো আৰু দিয়াৰ প্ৰয়োজন নাই ইমান কিলোমিটাৰ তো আমি পাই গলো যে 100 লিটাৰ পেট্ৰল অতিক্ৰম কৰিব 1550 কিলোমিটাৰ তো এনসার 1550 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব ডিয়াৰ ষ্টুডেন্টস তোমালোকে গণিতবোৰ বুজি পাইছানে নাই কমেন্ট কৰি জনাবা চেনেলটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা নটিফিকেশন ঘণ্টাটো অন কৰি ৰাখিবা লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ